নমস্কাৰ সকলোকে লাৰ্ণিং পড আছামলৈ স্বাগতম জনাইছোঁ। একেধাৰে কবি, শিক্ষাবিদ আৰু ৰাজনীতিবিদ হিচাপে যাৰ পৰিচয়, হেমবৰুৱাদেৱৰ বিষয়ে প্ৰশ্ন উত্তৰ আকাৰে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। বলক আমি আৰম্ভ কৰোঁ। হেমবৰুৱাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ 1915 চনৰ 22 এপ্ৰিলত তেজপুৰত। হেমবৰুৱাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? উত্তৰ পিতৃ বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ পদ্মালোচনী দেৱী। হেমবৰুৱাই কেতিয়া প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল? উত্তৰ 1932 চনত। লগতে আপোনালোকক জনাই থওঁ 1934 চনত বৰুৱাদেৱে কটন কলেজৰ পৰা IA আৰু 1936 চনত ইংৰাজী সাহিত্যত BA ডিগ্ৰী লাভ কৰিছিল। হেমবৰুৱাই 1938 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA ডিগ্ৰী লাভ কৰিছিল। হেমবৰুৱাই কেতিয়া আৰু কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল? উত্তৰ 1947 চনত হেমবৰুৱাই শ্ৰী অনু বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। হেমবৰুৱাই কেতিয়া যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিল? উত্তৰ 1941 চনত। হেমবৰুৱাই কোনখন তামিল গল্প অসমীয়ালৈ ভাঙনি কৰিছিল? উত্তৰ তামিল গল্প কন্নকী আৰু কাৱালান। হেমবৰুৱাই কেতিয়া কাৰাবাস খাটিছিল? উত্তৰ 42 ভাৰত ত্যাগ আন্দোলনত। হেমবৰুৱাই কেতিয়া বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? উত্তৰ 1945 চনত। হেমবৰুৱাই কোন চনত কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী দলত যোগদান কৰিছিল? উত্তৰ 1948 চনত। হেমবৰুৱাই কেতিয়া লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল? উত্তৰ 1957 আৰু 1962 চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা, 1967 চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা বৰুৱাদেৱে লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। হেমবৰুৱা কিমান চনলৈকে লোকসভাৰ সদস্য হৈ আছিল? উত্তৰ 1970 চনৰ ডিচেম্বৰ মাহলৈকে। হেমবৰুৱাৰ প্ৰথমখন ৰচনাৰ নাম কি আছিল? উত্তৰ আইডিয়েলিজিম এণ্ড ৰোমান্স ইন মডাৰ্ণ ড্ৰামা। সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলো আদি ভ্ৰমণ কাহিনীবোৰ কোনে ৰচনা কৰিছিল? উত্তৰ হেমবৰুৱাই। হেমবৰুৱাই গুৱাহাটীৰ পৰা প্ৰকাশিত কোনখন ইংৰাজী দৈনিক বাতৰি কাকত সম্পাদনা কৰিছিল? উত্তৰ আছাম এক্সপ্ৰেছ। চন আছিলে 1971 চন। হেমবৰুৱা অসম সাহিত্য সভাৰ কেতিয়া সভাপতি আছিল? উত্তৰ 1962 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। কোনখন কাকতৰ জৰিয়তে হেমবৰুৱাই কৰ্মজীৱন আৰম্ভ কৰিছিল? উত্তৰ জয়ন্তী কাকতৰ জৰিয়তে। হেমবৰুৱাৰ কবিতা পুথি দুখনৰ নাম কি? উত্তৰ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে বালিচন্দা, যিখন নেকি 1959 চনত প্ৰকাশ পাইছিল, আৰু দ্বিতীয় কবিতা পুথিখনৰ নাম হৈছে মন ময়ূৰী, যিখন নেকি 1965 চনত প্ৰকাশ পাইছিল। হেমবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি আছিল? উত্তৰ পছোৱা। হেমবৰুৱাৰ অনুদিত গ্ৰন্থ দুখন কি কি? উত্তৰ কন্নকী, কিউপিড আৰু চাইকি। কোনটো কবিতা হেমবৰুৱাৰ এটি বিখ্যাত সৃষ্টি? উত্তৰ মমতাৰ চিঠি। জাৰৰ দিনৰ সপোন শীৰ্ষক কবিতাটোৰ ৰচক কোন? উত্তৰ হেমবৰুৱা। হেমবৰুৱাই মুঠ কিমানখন গ্ৰন্থ ৰচনা কৰিছিল? উত্তৰ 35খন। ইংৰাজী ভাষাত ৰচিত হেমবৰুৱাৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল? উত্তৰ দি ৰেড ৰিভাৰ এণ্ড দি ব্লু হিল। হেমবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰ 1977 চনৰ 9 এপ্ৰিলত। লগতে আপোনালোকক জনাই থওঁ হেমবৰুৱাদেৱৰ অসমীয়া ভাষাত ৰচনা কৰা গ্ৰন্থসমূহ আছিল পাঁচজন নেতা, যিখন নেকি 1947 চনত প্ৰকাশ পাইছিল, 42ৰ গণবিপ্লৱত অসম, আধুনিক সাহিত্য, সাগৰ দেখিছা, সানমিহিলি, ৰঙা কৰবীৰ ফুল, বালিচন্দা,
কিউপিড আৰু চাইকি, কন্নকী, এই গাঁও, এই গীত, সাহিত্য আৰু সাহিত্য, আচু ফুল, মনময়ূৰী, ইজৰাইল, মেকং নৈ দেখিলোঁ, ডাক পখিলি, বহাগতে পাতি যাওঁ বিয়া, পছোৱা ৰেঙনি, স্মৃতি আৰু পাপৰি, সত্য আৰু অহিংসা, গান্ধীজী, ছিন্নমূল, তলসৰা, সাহিত্য আৰু সমস্যা। আৰু লগতে বৰুৱাদেৱে ইংৰাজী ভাষাত কিছুমান গ্ৰন্থ ৰচনা কৰিছিল। সেইসমূহ আছিল দি আগষ্ট ৰিভলিউশ্যন ইন আছাম, দি ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল, ফেয়াৰ্ছ এণ্ড ফেষ্টিভেলছ অৱ আছাম, মডাৰ্ণ আছামিজ পয়েট্ৰি, আইডেল আৱাৰ্ডছ, আছামিজ লিটাৰেচাৰ, ফক ছংছ অফ ইণ্ডিয়া, লক্ষ্মীনাথ বেজবৰুৱা। এইকেইখন আছিল বৰুৱাদেৱৰ ইংৰাজী ভাষাত ৰচনা কৰা গ্ৰন্থ।